নমস্কাৰ, মই আজি পচলাৰ দুবিধ ব্যঞ্জন লৈ আহিছোঁ। এবিধ মাটিদাইলৰ সৈতে আন এবিধ সয়াবিনৰ সৈতে। আহকচোন মই প্ৰথমে সয়াবিনৰ সৈতে কেনেকৈ পচলা বনালোঁ। ইয়াৰ বাবে পচলাৰ মাজৰ কোমল অংশটি ব্যৱহাৰ কৰিছোঁ। এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি মই মিক্সি এটাত অলপমান গুড়া কৰি লৈছোঁ। বেছিকৈ গুড়া কৰা নাই। ভিডিঅ'টোত দেখুৱাৰ দৰে মই গুড়া কৰি লৈছোঁ, একেবাৰে মিহি কৰি পেলোৱা নাই। আৰু কেইটামান সয়াবিন ভালদৰে তিয়াই থৈ পেলাই চেপি লৈছিলোঁ। আৰু মছলা মই আদা আৰু নহৰু পটাত পিচি ল'ম। পটাত পিচি ল'লে আমাৰ মছলাৰ সোৱাদটো বেছি ভাল লাগে। আৰু জালুক কেইটাও মই তেনেদৰে পিচি লৈছোঁ। এতিয়া এখন কেৰাহীত মই তেল দি পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে আদা নহৰুখিনি দি ল'ম। আদা নহৰুখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম। আৰু ইয়াতে মই অকণমান জিৰা গুড়ি দিছোঁ আৰু দিছোঁ হালধি। মোৰ ঘৰৰ হালধি হোৱাৰ বাবে অলপ বেছিকৈ দিছোঁ, কিনা হালধি হ'লে অলপ কমাই ল'ব। এতিয়া মই ইয়াতে পিচি থোৱা পচলাখিনি দি দিছোঁ আৰু এইখিনি মই অলপ সময় ভাজি ল'ম। অলপমান ৰেড চিলি পাউডাৰ দিছোঁ আৰু দিছোঁ অকণমান গৰম মছলা। আৰু মই সয়াবিনখিনি ভাজি ল'লোঁ আৰু এই ভাজি লোৱা সয়াবিনখিনি মই ইয়াতে দি দিম। আৰু এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াতে মই অলপ অলপকৈ পানী দিম। যদি আপুনি গ্ৰেভি খায় তেতিয়াহ'লে অলপ পানী দিলেও হ'ব। মই এইটো অলপ জোল টাইপৰ কৰিছোঁ আৰু উতলি অহাত মই ইয়াতে জালুকৰ গুড়িখিনি দি দিছোঁ। ইয়াতে অলপমান নিমখ দি দিছোঁ। সয়াবিনত যিহেতু নিমখ দিছিলোঁ সেইবাবে অলপ কমাই দিছোঁ। আৰু এয়া আমাৰ হৈ গ'ল সয়াবিনৰ তৰকাৰী। এতিয়া মই মাটিদাইলৰ আঞ্জাখন বনাম। তাৰ বাবে মই মাটিদাইল তিয়াই থৈছিলোঁ, ভালদৰে বাকলি গুচাই লৈছোঁ। আৰু পচলাখিনি এইখিনি যিখিনি ওপৰৰ অংশ এনেদৰে চুচ গুচাই ল'ব লাগে আৰু মাজৰ কোমল অংশখিনি এনেদৰে কাটিলেই হৈ যায়। এয়া অকণমান অকিয়াই দিব লাগে। আৰু এতিয়া মই জুইত বহাই দিছোঁ মাটিদাইল আৰু পচলাখিনি। জুইত বনালে টেষ্টি হয়, খাবলৈ ভাল লাগে। আৰু নিমখ দি দিছোঁ আৰু হালধি দিছোঁ। আৰু এইখিনি ভালদৰে সিজিবলৈ দিছোঁ। অলপমান সিজি আহিছে, মই এতিয়া ইয়াতে অকণমান খাৰ দি দিছোঁ। খাৰ দিলে ধুনীয়াকৈ সিজি আহে আৰু আমাৰ ইয়াত অলপ সিজি আহিছেই। মছলাৰ বাবে মই ইয়াত জিৰা, জালুক, আদা, নহৰু, পিঁয়াজ একেলগে পিচি লৈছোঁ আৰু এতিয়া এইখিনি নমাই ল'ম। আৰু সেই একেখন কেৰাহীতে মই তেল দিছোঁ, মিঠাতেল, আৰু ইয়াতে মই পিঁয়াজ দি দিছোঁ আৰু এইখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। আৰু মই ইয়াতে দিছোঁ হালধি আগতে দিছিলোঁ বাবে অলপ দিছোঁ আৰু দি দিলোঁ মছলাখিনি। আৰু এইখিনি মই কেঁচা গোন্ধটো নহালৈকে ভালদৰে ভাজি ল'ম। আপোনালোকে ইয়াত তেজপাত দিলে দিব পাৰে, ধুনীয়া লাগে। মোৰ তেজপাত নাই বাবে দিয়া নাই। আৰু এতিয়া সিজাই থোৱা পচলা আৰু মাটিদাইলখিনি দি দিছোঁ।
এইখিনি হৈছে মান ধনিয়া পাত। এইখিনি মই সৰু সৰুকৈ কুটি লৈ ইয়াতে একেবাৰে শেষত দি দিম। গোন্ধটো বহুত ধুনীয়া লাগে মান ধনিয়া পাতৰ। আৰু এতিয়া এইখিনি আমাৰ আঞ্জা হৈ গ'ল। এইবাৰ পচলা হ'লে এনেকৈ বনাই খাই চাবচোন, খুব ধুনীয়া লাগে। যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ তেন্তে আকৌ নতুন এটা ৰেচিপিৰ সৈতে পুনৰ লগ পাম। বাই বাই।